নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক ফ্ৰী এডভাইচ ডিআৰএক্স ইউটিউব চেনেলত। বন্ধুসকল, মানৱ শৰীৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ হ'লে সকলো ধৰণৰ পোষক তথ্যৰ আৱশ্যক হয়, যেনে ভিটামিন, মিনাৰেল, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু ভাল স্বাস্থ্যই আমাৰ শৰীৰত শক্তি প্ৰদান কৰি ইন্ধনৰ কাম কৰে। বন্ধুসকল, যদি কিবা কাৰণত এই ভিটামিনসমূহ কম হৈ যায় বা কমি হয়, আমাৰ শৰীৰত বহুতো সমস্যা দেখা দিব পাৰে। বন্ধুসকল, আমাৰ শৰীৰত বহুতো পৰিমাণে গুৰুত্বপূৰ্ণ এটা ভিটামিন হৈছে ভিটামিন বি। ইয়াৰ গুৰুত্ব আমাৰ শৰীৰত বহু বেছি। বন্ধুসকল, আমাৰ শৰীৰৰ বেলেঞ্চসমূহ বজাই ৰখাতে ভিটামিন বিয়ে বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ভিডিঅ'টোৰ মাধ্যমত মই আজি নিউৰোবিয়ান টেবলেট এটাৰ বিষয়ে আলোচনা কৰিম। এই নিউৰোবিয়ান টেবলেটটো ব্যৱহাৰ কৰাৰ ফলত আমাৰ কি উপকাৰ হ'ব পাৰে, ইয়াৰ পৰা কেনেধৰণৰ ছাইড এফেক্ট হ'ব পাৰে, সম্পূৰ্ণ আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধুসকল, নিউৰোবিয়ান টেবলেটটো সম্পূৰ্ণৰূপে ভিটামিন বিৰে ভৰপূৰ বা পৰিপূৰ্ণ। ইয়াত কেইবাটাও মলিকুলৰ দ্বাৰা এই টেবলেটটো তৈয়াৰ কৰা হয়। প্ৰথমতে ভিটামিন B1 ইয়াত থাকে, যিটো আমাৰ শৰীৰৰ লগত দিমাগ আৰু দিলৰ সুস্থতা আনে আৰু যাৰ ফলত কাম কৰাত মনোযোগ বহে। বন্ধুসকল, ভিটামিন B2 যিটো আমাৰ শৰীৰত RBC বৃদ্ধি কৰে, মানে ৰঙা ব্লাড তৈয়াৰ হোৱাত সহায় কৰে বা সহায়ক হিচাপে কাম কৰে। বন্ধুসকল, তাৰপিছত ইয়াত থকা আৰু এটা মলিকুল হৈছে ভিটামিন B3, যিটোৱে আমাৰ স্কিনৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। আৰু লাষ্ট হৈছে ইয়াৰ ভিটামিন B12, যিটো আমাৰ শৰীৰৰ মেইন নাৰ্ভসমূহত ব্লাড চলাচল কৰাত সহায় কৰে। বন্ধুসকল, এই নিউৰোবিয়ান টেবলেটটো দুটা মেইন মলিকুল হৈছে। প্ৰথম হৈছে ইয়াৰ ভিটামিন বি কমপ্লেক্স উইথ ভিটামিন B12। এই ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন B12ৰ সম্পৰ্কে আপোনালোকে জানিব পাৰিছে নিশ্চয়। বন্ধুসকল, এই টেবলেটটো ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে কেইবাটা সাৱধানতা অৱলম্বন কৰিব লাগিব। এই টেবলেটটো এটা বা দুটা ব্যৱহাৰ কৰাৰ পিছত যদি আপোনালোকৰ ডায়েৰিয়া বা বমি বা গেছৰ তেনেকুৱা বিশেষ সমস্যা হয়, তেনেহ'লে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰা এৰি দিব লাগিব। অন্যথা যদি আপোনালোকে কিবা ফিড ছাপ্লিমেণ্ট বা গ্ৰ'থৰ কাৰণে কিবা ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি আছে, তেনেহ'লে আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰাৰ আগত আপোনালোকৰ ডক্তৰৰ লগত পৰামৰ্শ কৰি তাৰপিছত ব্যৱহাৰ কৰিব পাৰিব। বা যদি কোনোবা ব্যক্তিৰ কিডনী বা লিভাৰৰ সমস্যা আছে, তেনে ক্ষেত্ৰতো আপোনালোকে আপোনালোকৰ ডক্তৰৰ পৰা পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে এই টেবলেটটো ব্যৱহাৰ কৰিব। নিউৰোবিয়ান টেবলেটটো এটা অৰিজিনেল প্ৰডাক্ট হয়। মাত্ৰ 30 টকা MRPত আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰ বা ফাৰ্মাচীত অতি সহজতে লাভ কৰিব পৰা এটা একেবাৰে কম দামৰ মেডিচিন হয়। 30টা টেবলেট থাকে এটা ষ্ট্ৰিপত। 30 টকা MRP হয়। মাৰ্ক কোম্পানী ইয়াৰ মেনুফেকচাৰ কৰে। বন্ধুসকল, এই টেবলেটটো ৰোগীৰ সম্পূৰ্ণৰূপে স্বাস্থ্য, ওজন আৰু বয়সৰ ওপৰত ইয়াৰ ড'জ নিৰ্ধাৰণ কৰা হয়। গতিকে আপোনালোকে আপোনালোকৰ ডক্তৰৰ পৰা এই ড'জটো সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰি তাৰপিছতহে ব্যৱহাৰ কৰিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনখন বজাই দিব। ধন্যবাদ।